মৰ্নিং ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি মই ব্লগটো আৰম্ভ কৰিছোঁ নতুন ভাড়াঘৰটোৰ পৰা। মানে মই মাৰ ঘৰৰ পৰা আহিলোঁ। কালি অকণমানিকৈ নিয়ম অকণমান কৰি আৰু সোমাই ল'লোঁ। গোলাঘাটৰ মা দেউতা দাদা বৌ বাহঁত চব আহিছিলে আৰু দেৰগাঁও মানুহখিনি, দেৰগাঁও মানে মাহঁত আৰু তেনেকৈ আহিলে। কালি অলপমান ভিডিঅ' ক্লিপ কৰিছিলোঁ, কিন্তু কি কাৰণে ডিলিট হৈ গ'ল নাজানো। আৰু সেইকাৰণে আজি মই ছেকেণ্ড ডে, মানে আজি কালি আহিলোঁ যেতিয়া আজি ছেকেণ্ড ডে হ'ব। ব্লগটো আৰম্ভ কৰিছোঁ এইটো ঘৰৰ পৰাই। বহুত দিন ব্লগো আগতে এটা দিছিলোঁ আৰু মানে আগৰ নিচিনাকৈ দি থাকিব পৰা নাই, বহুত ব্যস্ত আছিলোঁ। এখন ঘৰৰ পৰা এখন ঘৰ চিফ্ট হোৱাটো অকণ বহুত কষ্ট আৰু মানে কি ক'ম আৰু। মোৰ কালি ৰাতি টোপনিয়ে নাহিলে, নতুন ঘৰ যে নতুন জেগা, মোৰ পৰা টোপনিটো নাহিলে ইমান ভালকৈ, কিন্তু গুণগুণ আৰু মানুহজন পৰা ধুনীয়াকৈ শুলে। আৰু ব'লক আমাৰ মৰম লগা ভাড়াঘৰটো আপোনালোকক অকণমান দেখুৱাই দিওঁ। এইটো হৈছে ড্ৰয়িং ৰুম আৰু এনেকৈ দুটা চোফা, দুখন চেয়াৰ, মানে চোফা কমপ্লিট অনা নাই মই, এখন দুখন চকী আৰু এইপিনে অকণমানি ডাইনিং এখন। আৰু ভাড়াঘৰত আপুনি ইমান বেছি বস্তু আনি লাভ নাই, আকৌতো গোলাঘাট যাবই লাগিব। এইটো হৈছে ড্ৰয়িং ৰুম, আপোনালোকক দেখুৱালোঁ, আহিব আপোনালোক। বহি একাপ চাহ খাবলৈ সুবিধা হৈ আছে, ভাত খাবলৈও ব্যৱস্থা আছে বাৰু, সেইটো নাই। আৰু এই বিচনাখন এইখন, আৰু মোৰ যিখন ডাঙৰ বিচনা সেইখন মই অনা নাই, দুখন বিচনা এনেকৈ জইন কৰি পেলাই লৈছোঁ আৰু। কাৰণ মেইন যিখন বিচনা সেইখন আনিবলৈ মন নগ'লে, কাৰণ গোলাঘাটটো গৈ থকাই হ'ব। আৰু এইখন মোৰ ড্ৰেছিংখন, আৰু এইপিনে গুণগুণৰ এখন পঢ়া টেবুল, আপুনি ট্ৰলি VIP এনেকৈ থৈ দিয়া আছে। আৰু এইকেইটা গুণগুণৰ কাপোৰ থোৱা এইটো আলমিৰাটো, আৰু এইটো আলনাটো, আৰু বাকী কাপোৰ কিছুমান মই গডৰেজ অনাই নাইকিয়া, তাতে আছে, পিছত পাৰিলে আনিম আৰু। আৰু এইপিনে গৈ এইটো হৈছে বাথৰুমটো নেদেখাওঁ, বহুতে কয় কিন্তু বাথৰুম দেখায় মানুহে ব্লগিংবিলাকত, ব্লগিং কৰি বোলে বাথৰুমো দেখায়, মানে ভাল নাপায় আৰু বহুতে, আৰু সেইটো কাৰণে মই নেদেখাওঁ। আৰু এইখিনিতে ট্ৰাংককেইটা থৈ দিছোঁ। আৰু তাৰপিছতে এইটো হৈছে কিটচেনটো, এই ভাড়াঘৰ হিচাপে বহুত ভালেই আৰু আমি তিনিটা মানুহে আৰু ইমান বেছি কিনো দৰকাৰ, ধুনীয়াই, মোৰ ভাল লাগিছে। আৰু এইটোৱে হৈছে আমাৰ ভাড়াঘৰটো, আপোনালোকক দেখুৱালোঁ। আৰু পিছত নতুন নতুন ব্লগ পাই থাকিব আৰু এইটো ৰুমৰ পৰাই আপোনালোকক লগ পাই থাকিম। আৰু গুণগুণ স্কুল গ'ল, মানুহজনো গ'ল অফিচলৈ, আৰু আহিব আৰু গুণগুণ 1:30 তাই ক্লাছ শেষ হ'ব, মই তাইক আনিবলৈ যাম, একদম ওচৰতে, তাই নিজেও খোজকাঢ়ি যাব পাৰিব। আজি অৱশ্যে তাইক মই অকণমান চাইহে আছিলোঁ, তাই নিজেই গ'ল। আৰু গুণগুণৰ এইটো মৰম লগা, এইটো তাইক লাগে, মই লৈ আনিলোঁ। হৈছে আমাৰ ভাড়াঘৰটো, আৰু আপোনালোক আহিব, লগ পাম। আৰু এতিয়া মই গুণগুণক আনিবলৈ যাওঁ, তাৰপিছত আপোনালোকক লগ পাম। সেইজনী এইমাত্ৰ গুণগুণক স্কুলৰ পৰা আনিলোঁ। আমাৰ ভাড়াঘৰটোৰ পৰা স্কুলখনলৈ মাত্ৰ 5 মিনিটহে লাগে। তাইক আনিলোঁ, তাই এতিয়া একদম গৰমত থাকিব পৰা নাই, চিধা বাথৰুম সোমাইছে। আৰু মই ভাতটো ৰেডি কৰোঁ, ভাতটো খাই লওঁ। ধুনীয়াকৈ দুজনীয়ে ৰেষ্ট ল'লোঁ, ভাত পানী খাই। তাৰপিছত এতিয়া অকণমান আগফালে বাৰান্দাখনতে বহি আছোঁ, হয় নাই? আমনি লাগিছে আৰু, নতুন জেগাত নতুন ৰুমত আমনি লাগিছে নাই? কিমান বেছি নাই লগা, অকণমান লাগিছে আৰু। এতিয়া বাপেক অহালৈ ৱেইট কৰিব লাগিব। তেওঁ কেইটাত পাবহি? 7:30, 8টা, কেতিয়াবাতো 9টাও বাজে। তাকে চাওঁ, আজি ডান্স স্কুল আছিল কিন্তু যোৱা নহ'ল আৰু। নেক্সট ডান্স স্কুল যাব লাগিব দেই। আমি এতিয়া এইখিনিতে বহি থাকোঁ। আমি ভিতৰলৈ সোমাই আহিলোঁ, আৰু গুণগুণে এতিয়া পঢ়িবলৈ ষ্টাৰ্ট কৰিছে। আৰু মই তাইলৈ এতিয়া চাহ লৈ আনিছোঁ দেই। চাহটো বনাই লওঁ, লাইটটো দি লওঁ, আন্ধাৰ। চেণ্ডেলটো পিন্ধি লওঁ। চাহকণ খাই ল'লেহে ভাল লাগিব বুজিছে গাইজ, চাহ নোখোৱালৈকে একদম অশান্তি। ৰ'ব, মই চাহটো বনাই লওঁ।
এয়া গুণগুণৰ চাহ, তাইক লাল চাহ দিছোঁ কাৰণ তাই অলপ চৰ্দি হৈ আছে, আৰু ময়ো খাম। গুণগুণ চাহ খাই লওঁ, এই বিস্কুটখন আঁতৰাই দে, মোৰো আছে বিস্কুট, খা। আমি চাহকণ খাই লওঁ, মোৰ চাহ কাপোৰ লৈ আনো। লাল চাহ কাপটো চাওক, আই লাভ ইউ। হেই ফ্ৰেণ্ডছ, আমাৰ এতিয়া ভাত খাবৰ টাইম হৈ গ'ল, মানুহজনো আহিলে। গুণগুণৰ আমনি লাগিছে, গৈ পেলাই বাৰান্দাতে বহি আছিলে, এতিয়া ভিতৰলৈ সোমাই গ'ল। এইপিনে মানুহজনো আহিলে, পূৰা ফোনত কথা পাতি আছে। আমি এতিয়া অকণমান এইখিনিতে বহি আছোঁ, তাৰপিছতে এতিয়া ভাত পানী খাম, আৰু আজিলৈ ব্লগটো ইমানতে সামৰি দিছোঁ। নেক্সট আকৌ ভালকৈ কিবা কিবি ব্লগ লৈ আহিম আৰু আপোনালোকৰ ওচৰত, আৰু বেছি দীঘলীয়া হৈ গ'লেও আমনি লাগে ন। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ, তেতিয়াহ'লে বাই বাই, গুড নাইট।